Hello, welcome to my channel. আজি আৰু এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু লাইক, কমেন্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেন্তে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মই আগলৈ দি থকা ভিডিঅ'বোৰ আপোনালোকে পাই থাকিব। সন্ধিয়া হৈছে চাহটো বনাই লৈছোঁ। চাহটো বনাই খাই মেলি ভাতৰ যোগাৰ কৰিম। তো আজি মই নিউট্ৰেলা আৰু আলুৰ ৰেচিপি এটা বনাম, আপোনালোকে চাই থাকিব আৰু মই যেনেদৰে বনাইছোঁ তেনেদৰে বনাই পেলাই খাই চাব, কেনেকুৱা লাগে কমেণ্টত ক'ব। তেন্তে চাহটো খাই লওঁ এতিয়া। এয়া এখন প্লেটত লৈছোঁ মই পিঁয়াজ আৰু নহৰুকণ অকণ থেতেলাই লৈছোঁ। তাৰপিছত হালধি লৈছোঁ, জলকীয়া গুড়ি অলপ আৰু মিট মছলা অলপ লৈছোঁ আৰু ইয়াত চয়াবিন আছে আৰু এয়া আলু কাটি লৈছোঁ। মই কেৰাহীত তেল দি লৈছোঁ। তেলখিনি অলপ গৰম হ'বলৈ দিছোঁ। প্ৰথম মই আলুখিনি হালধি আৰু নিমখ দি পেলাই ফ্ৰাই কৰি লৈছোঁ। এনেদৰে ফ্ৰাই কৰি ল'ম ৰঙা হোৱালৈকে, অকণমান ৰঙা হ'বলৈ দিম। আলুটো এয়া ৰঙচুৱা হৈ গৈছে, ফ্ৰাই হৈ গ'ল। ইমানটো অকণমান ৰঙচুৱা হৈ থাকে হওঁতেই আপোনালোকে অফ কৰি দিব, নমাই দিব। মই অকলে কৰি আছোঁ কাৰণে এইটো এতিয়া হেৰি কৰিব লাগিব, নমাবলৈ। নিউট্ৰেলাখিনিও এনেকৈ ফ্ৰাই কৰি ল'ব, তেতিয়া তাত থকা ভিতৰত সোমাই থকা পানীখিনি শুকাই যাব। ফ্ৰাই কৰি ল'ব আকৌ ৰঙচুৱা হৈ লেখিয়াকৈ হৈ গ'ল। এইখিনি ফ্ৰাই কৰা হৈ গৈছে, ৰঙচুৱা হৈ গৈছে। মই এইটো নমাই লওঁ। তেল দি থৈছোঁ, গৰম হৈ আছে। তেল গৰম হৈ গ'ল, পিঁয়াজ আৰু নহৰু দি দিছোঁ। ভাজি থাকিব, ৰঙা হোৱালৈকে এইখিনি ভাজি থাকিব। পিঁয়াজ নহৰুটো ভজা হৈ গ'ল। এতিয়া মই জলকীয়া গুড়ি, হালধি আৰু মছলাখিনি দি দিছোঁ। নিমখটো মই পিছত দিম। এতিয়া অলপমান পানী দিছোঁ। পানী দিলে মছলাখিনি লাগি নাযায়, সেইটো কাৰণে পানীটো দি ল'ব লাগে। দি পেলাই লৰাই থাকিব। এনেদৰে আপোনালোকে বনাই খাব, বহুত টেষ্টি হয়। খাই পেলাই বহুতেই ভাল লাগে, মাংসৰ লেখীয়া সোৱাদ হয়। গোন্ধটোও বহুত ধুনীয়া আহে, খাই চাব বনাই। এতিয়া পিঁয়াজ নহৰুখিনি ভজা হৈ গ'ল। আমি এতিয়া নিউট্ৰেলাখিনি মই দি ল'ম। নিউট্ৰেলাখিনি ভাজি ল'ম অকণমান। নিউট্ৰেলাখিনি অলপ ভাজি পেলাই এতিয়া মই আলুখিনি দি দিম। আলু আৰু নিউট্ৰেলাখিনি মিক্স কৰি ভাজি ল'ম, অলপ টাইম ভাজিব। একচুৱেলি নিজে ভিডিঅ' কৰি আছোঁ কাৰণে দিগদাৰ হৈছে অকণমান। এখনতে ভিডিঅ' কৰিছোঁ, এখনতে এয়া বনাই আছোঁ। এতিয়া আপুনি যিমানটো বিচাৰে সিমানটো আপুনি পানী দি ল'ব পাৰে নিজৰ ইচ্ছামতে। মই ইমান জুলীয়া নকৰোঁ কাৰণে অলপ পানী দিছোঁ, শুকানকৈ ভাজিম। অলপ পানী দি পেলাই লৰাই দিছোঁ। এতিয়া ঢাকি দিম, ঢাকি পেলাই আমাৰ চব্জি হৈ যাব। আপোনালোকে এনেকৈ বনাই খাব, খুব ভাল লাগে খাবলৈ। মই ঢাকি দিম। নিমখটো মই এতিয়া দিছোঁ, আপোনালোকে যেতিয়া নিজৰ ইচ্ছামতে দিব পাৰে। দি দিছোঁ। চব্জি চব কালাৰ। ৰাতি ভাত পানী খালোঁ, এতিয়া শুবলৈ হ'লহি। গুড নাইট, বাই বাই। প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাষ্টত আকৌ এবাৰ কৈছোঁ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো টিপি দিব, তেতিয়া মোৰ ভিডিঅ'ৰ ন'টিফিকেশ্যনবোৰ আহি যাব। থেংক ইউ। এইজনী মোৰ ছোৱালী, শুব, তাইও এতিয়া শুব আৰু। বাই বাই কৈ দিয়া, বাই বাই।
বাই বাই।